सब्सक्राइब कीजिए। कैसा लगा मेरा मजाक? হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো বন্ধুসকল, ক্ষীৰোদ ভ্লগছৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া বৰ্তমান আহিলোঁ মানে গ্ৰাউণ্ডৰ ফালে। তো গ্ৰাউণ্ডত দেখা পালোঁ আমাৰ চেনী ছাৰে এয়া ফুলৰ মানে চাৰিও কাষটো খুব ধুনীয়াকৈ সুন্দৰভাৱে মাটিবিলাক দেখিছে, চাৰিও ছাইডটো একদম খুব সুন্দৰভাৱে চাফা কৰি পেলাই মানে ফুল পুলিবিলাক হেৰি কৰি আছে, চাফ কৰি আছে। তো এইটো লাইনত দেখা পাইছে একদম তাৰ পৰা ধুনীয়াকৈ চাফ কৰি আহি আছে। তো বন্ধুসকল, চেনী ছাৰ মানে এনেকুৱা, তেওঁ এনেই নাথাকে, যিকণ সময় পায় তেওঁ আহি বাগানত কাম কৰি থাকে, মানে এনেই থাকিব নিবিচাৰে। ৰাম ৰাম উস্তাদ जी। ये कौन सा पेड़ है? देवदार। देवदार। तो ये मतलब क्या फूल है कि ऐसे ही बस? ये वैसे ही है। ऐसे ही है। ये कितना बड़ा होगा? बड़ा बहुत होगा ये। लंबा होगा ना बहुत। तो इसमें मतलब देखने के लिए सुंदर है ना ये? शो पीस है। हैं? शो पीस है। शो पीस मतलब देखने के लिए सुंदर लगे। हाँ। তো বন্ধুসকল, এনেধৰণে চেনী ছাৰে কাম কৰি থাকে তো বাগানত, আৰু আপোনালোকক দেখাবলৈ ধেৰ আছে কিবা কিবি, তেখেতে ধেৰ খেতি চেতি কৰে। তো বন্ধুসকল, আজি বতৰটো খুবেই বেয়া, মানে কি আৰু একে পেনপেনীয়া বৰষুণ পৰি থাকে নে কিবা পৰি থাকে নে, মৌচমটো মানে অলপ ঠাণ্ডা হৈ আছে। তো সেয়া চেনীয়েতো কামেই কৰি আছে, দিনটো তেওঁ কামেই কৰি থাকে। তো ডিউটিও থাকে, যিখিনি সময় ৰেষ্ট পায় সি খুব কাম কৰি ভাল পায়, বিশেষকৈ সেইকাৰণে কাম কৰি থাকে। কাৰণ তাৰ এটা অভ্যাসেই হৈ গ'ল কাম কৰি কৰি। যিখন খেতি আপোনালোকক যিখিনি দেখাইছিলোঁ, খেতি কৰিছিলে সেইবিলাকো সিয়ে কৰা। তো সি কৰিয়ে থাকে এইবিলাক কামকে। তো এতিয়া ফুল কৰি আছে, এইবিলাক দেখিছেনে? এইবিলাক ফুলবিলাক যে সিয়ে লগোৱাটো খুব ফুলে, এটা সময় আহিলে এইবিলাক ফুল পৰি আছে ফুলে। তো এনেধৰণে আজিৰ দিনটো আগবাঢ়িছে, ভিডিঅ'টো চাই থাকক। আমাৰ লগত এটা শালিকী চৰাই আহি পৰিছেহি, চাওকচোন। এয়া ইমান ধুনীয়াকৈ ওচৰত ভয় নকৰে, মানে কি হ'ল এইফালে চৰাই চিৰিকটিবিলাক মাৰা কৰা নহয়তো, তো সেই গতিকে মানে একদম ওচৰলৈ আহি যায়, চাওকচোন। দেখা পাইছেনে? আজা এইটো কাম নকৰিব। এই মোবাইলত এটা মেছেজ আহি আছে, দেখা পাইছেনে? মেছেজটোত লেখা আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া মোবাইল সেৱা ৰিচাৰ্জ আঁচনি অধীনত সকলো ভাৰতীয় ব্যৱহাৰকাৰী 239 বিনামূলীয়াকৈ ৰিচাৰ্জ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে 28 দিনৰ বাবে। গতিকে এতিয়া তলৰ নীলা ৰঙৰ লিংকটোত ক্লিক কৰি আপোনাৰ নম্বৰটোত ৰিচাৰ্জ কৰক। মই মোৰ 28 দিনীয়া বিনামূলীয়া ৰিচাৰ্জৰ ইয়াৰ সৈতে কৰিছোঁ। তলত দিয়া লিংকটো ক্লিক কৰি 28 দিন বিনামূলীয়া ৰিচাৰ্জ লাভ কৰিব পাৰিব। শেষ তাৰিখ 30 মাহ। তো বন্ধুসকল, এইটো কিমান সঁচা কিমান মিছা মই নাজানো, কিন্তু পাৰিলে আপোনালোকে যদি ক'ৰবাত গম পাইছে মোক জনাবচোন। তো এনেকুৱা ধৰণৰ লিংকত ক্লিক কৰিব নালাগে বুলি মই মোৰ ফালৰ পৰা ভাবোঁ, কাৰণ কিয়নো আজিকালি ফ্ৰড কৰিবলৈ মানুহে নানান প্ৰকাৰৰ প্ৰচেষ্টা চলাই আছে। তো মানে কিয় সৰু কথাত কিছুমানে মানুহে গম পাই যায়, গতিকে এনেকুৱা ইহঁতে টেকনিক খটাই আছে, যিবিলাক টেকনিকত আমাৰ নিচিনা সাধাৰণ মানুহ কিছুমানক লুটিব পাৰে। তো গতিকে আপোনালোকে অলপ নিজে ছেফ চাইডি থাকিব, এনেকুৱা ধৰণৰ যাতে কোনো প্ৰলোভনত নপৰে, আৰু নিজে কষ্ট কৰি উপাৰ্জন কৰা ধনকেইটা যাতে বেলেগক আনক এনেই ফ্ৰীতে দি নিদিয়ে। আৰু এতিয়া দুপৰীয়া খানা বনোৱাৰ যা যোগাৰ চলি আছে। তো আপোনালোকে দেখা পাইছে আমাৰ ৰুটি বনিব ইয়াত 300 ৰুটিৰ কাৰণে আটা মাৰি থৈছে, আৰু এইটো ডেক্সিতে আমাৰ চাউলটো বঢ়াব। তো দেখা পাইছে বন্ধুসকল, ইয়াত কিমান ডাঙৰ ডেক্সি আৰু কিমান ডাঙৰ কুকাৰত আমাৰ দালি চালি বনাবলগীয়া হয়, কিমান ডাঙৰ কেৰাহীত। তো গোটেইখিনি মানুহে খাবলগীয়া হয় যিহেতু, গতিকে ডাঙৰেই লাগে। আৰু এইপিনে আমাৰ আটাৰ কাম চলি আছে। তো আটা গুলি কাটি থকা হৈছে, তাৰমানে ইয়াত এজনে গুলি কাটি থাকে আৰু এজনে বেলি থাকে, আৰু তাৰ পাছত 2-3জনমান মানুহ এইফালে বহি পেলাই আপোনাৰ ৰুটিটো পুৰিব। তো এনেধৰণে আজি কাম চলি আছে বৰ্তমান। এতিয়া গুলি বনোৱা মানে লাডু বনোৱা, তো লাডু বনাই আছে। লগতে ভাবিলোঁ গ্ৰাউণ্ডলৈ যাওঁ, আৰু এইফালে আপোনালোকে গ্ৰাউণ্ডত দেখা পাইছে আমাৰ মেজৰ চাহাবে ৰাতিপুৱা পেট কমাবৰ কাৰণে নিজে এইখন চলাই আছে। তো এইখন চলালে কষ্ট হয় খুব, তো কষ্ট হ'লে মানে পেটটো কমাৰ চান্স থাকে। তো সেই গতিকে তেখেতে এই ঘাঁহ কাটা মেচিনটো চলাই থাকে। তো গাইজ দেখা পাইছে তেখেতে আজি বোলে টাৰ্গেট লৈছে, গোটেই এই ফিল্ডখনত যিমান আছে ঘাঁহ গোটেইখিনি কাটিব, কটাৰ পাছত এক্সাৰচাইজো কৰিব। মোক ক'লে যে, তো মই ভাবিলোঁ আপোনালোককো দেখাওঁ, তো সেইকাৰণে মই ভিডিঅ' বনালোঁ। তো এয়া বৰ্তমান এতিয়া তেখেতে গাটো গৰম কৰিবৰ কাৰণে গাটো গৰম কৰি আছে, আৰু আজি গোটেইখিনি আপোনালোকক ফৌজত কি এক্সাৰচাইজ কৰাই, কেনেকৈ ৰাতিপুৱা পিটিত যিখিনি এক্সাৰচাইজ কৰোৱা হয় গোটেইখিনি দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই থাকক, আৰু লগতে ভিডিঅ'টো যদি এতিয়াও শ্বেয়াৰ কৰা নাই বা লাইক কৰা নাই কৰি দিবলৈ নাপাহৰিব। আৰু চেনী ছাৰে এইফালে দেখা পাইছে আপোনালোকে আমাৰ বাগানত যিখিনি খেতি মাটি চহাই থৈছে, সেই চহাই থোৱা মাটিখিনি তেখেতে এইখিনি বীজ লগাব। ये कद्दू का है। हाँ, और ये अपना बीन्स फली है। और
ये भिंडी का है, और ये करेला है, और ये तुरई है, और बीज बहुत है अपने पास। ये कौन सा है अपना जो हाथ में है? ये लौकी का है, लौकी और खीरा, और फिर इसके बाद তো বন্ধুসকল দেখা পালে এইখিনি বীজ আমাৰ অনা হৈ গ'ল আৰু ইয়াত যিখিনি মাটি চহাই থৈছে এই মাটিখিনিতে এই গোটেইখিনি বীজ লগাব। তো এনেধৰণে বীজ আনি চেনিচাৰে আমাৰ খেতিবিলাক কৰি থাকে। আৰু এফালে এতিয়া মেজৰ এক্সাৰচাইজ ষ্টাৰ্ট হৈ গ'ল। তো বন্ধুসকল এইটো যিটো এক্সাৰচাইজ কৰি আছে এইটো চাইড জাম্প। তো ফৌজত এইটো এক্সাৰচাইজ খুবেই কৰা হয় ৰাতিপুৱাৰ সময়ত নিজৰ গাটো ফ্ৰী হ'বৰ কাৰণে, মানে গোটেই গাঁঠি চাঠিবিলাক যদি ক'ৰবাত লক হৈ আছে দেহাটোত মানে শৰীৰটোত, তো সেই শৰীৰটোত গাঁঠি চাঠিখিনি লকবিলাক খুলিবৰ কাৰণে এইটো চাইড জাম্প চুৰু কৰা হয়। তো ওপৰতো মাৰা হয়, তো এনেকৈ ছাইডতো মাৰা হয়। তো গোটেই গাটো গৰম আৰু গোটেই শৰীৰটোৰ লকবিলাক খুলিবৰ কাৰণে প্ৰথমে এইটো এক্সাৰচাইজ চুৰু কৰে মানে। লগে লগে আহি গ'ল পুছআপ। তো এইটো হৈছে পুছআপ। তো বুকডাউন সকলোৱে জানে এইটো মাৰিলে কি হয়, আৰু লগতে এনেকৈ জাম্পিং কৰা হয়। তাৰমানে জাম্পিং কৰিলে এটা এক্সাৰচাইজ হাৰ্টৰ কাৰণেও হয় এইটো, আৰু মানে ভৰিটো প্ৰেছাৰ পৰে, তো ভৰি আৰু হাৰ্টত। লগতে এইটো এক্সাৰচাইজো ফৌজত খুবেই কৰা হয়। তো ফৌজত যিসকলে আহিম বুলি ভাবি আছে এতিয়াও, যিসকলে ফিল্ডত গ্ৰাউণ্ডত এক্সাৰচাইজ কৰি আছে, প্ৰেক্টিছ কৰি আছে, তেখেতৰ বাবে এই ভিডিঅ'টো বহুতেই প্ৰয়োজনীয় হ'ব বুলি মই ভাবোঁ। কাৰণ যিখিনি এক্সাৰচাইজ এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ বা আপোনালোকে দেখা পাব, সেইখিনি এক্সাৰচাইজ খুবেই প্ৰয়োজনীয়। এইটো হৈছে মানে কি কয়, এইটো এক্সাৰচাইজো এটা আপোনাৰ ষ্টেমিনা আৰু লগতে আপোনাৰ হাতৰ এক্সাৰচাইজ হয়। তো এই এনেধৰণে কৰা যায় এই এক্সাৰচাইজটো। তো এই এক্সাৰচাইজটোত কেঁকুৰা পজিশ্যন বুলিও কোৱা হয় আমাৰ অসমীয়াত। তো বস্তুটো অলপ বেলেগ ধৰণৰ, চাব এনেকৈ আগলৈ পিছলৈ যোৱা যায়। তো ইয়াত হাতত বহুতেই আহম ভূমিকা আছে, হাতকেইটাত বহুত পাৱাৰ আহে, লগতে আমাৰ ভৰিকেইটাও ষ্ট্ৰং হয়। তো আৰু আহি গ'ল এতিয়া নিজৰ দেহাটোক ফ্ৰী কৰিবৰ কাৰণে, আৰু কঁকালৰ এইটো এটা বৰ বঢ়িয়া এক্সাৰচাইজ। তো এনেধৰণে নিজৰ দেহাটো ফ্ৰী কৰিবলৈ আৰু কঁকালটো ৰিলেক্স কৰিবৰ কাৰণে এইটো এক্সাৰচাইজ কৰা হয়। আৰু এই যিকেইটা এক্সাৰচাইজ আপোনালোকে এতিয়া দেখা পাব, এইকেইটা এক্সাৰচাইজ পৰাপক্ষত আপোনালোকে কেতিয়াবা ঘৰতো ৰাতিপুৱা সময়ত খোৱাৰ পৰা উঠি পেলাই নিজেই কৰিব পাৰিব। অকল যে ফৌজৰ মানুহে কৰিব লাগে তেনেকুৱা কোনো কথা নাই। আৰু মাজে মাজে শৰীৰটো ৰিলেক্স হোৱাৰ পাছত আহি গ'ল আপোনাৰ এইটো এক্সাৰচাইজ। তো এনেধৰণে আপোনাৰ শৰীৰটো আকৌ আপুনি যিমান য'ত মানে লক হৈ আছে, লগবিলাক খুলিবৰ কাৰণে এইটো এক্সাৰচাইজ কৰা যায়। তাৰপাছত এইটো এক্সাৰচাইজ কৰাৰ লগে লগে আমাৰ আহি গ'ল এতিয়া বুকডাউন। তো বুকডাউন মাৰিবৰ কাৰণে এইটো মানে এনে এটা পজিশ্যনত খুবেই মানে ফৌজত হয়। তো আপোনালোকে দেখা পাইছে যে এইটো এতিয়া মেজৰে মাৰি আছে ইয়াত এখন চেয়াৰৰ ওপৰত, কিন্তু এনেকুৱা ধৰণৰ এক্সাৰচাইজ ট্ৰেইনিঙত খুবেই দিয়ে। আৰু বহুত ওখ ওখ ৱালত আমি এনেধৰণৰ এক্সাৰচাইজ কৰি ট্ৰেইনিং পাছ কৰি আহিছোঁ। তো গাইজ, দেহাত যদি মাংস ওলমি আছে ক'ৰবাত, সেয়া ওলমি থকা মাংস একেবাৰে নাইকিয়া কৰি শেষ কৰি পেলাব, আৰু হাতৰ পাৱাৰ বহুতেই বঢ়াব এইটো এক্সাৰচাইজে। এইটো এক্সাৰচাইজ কৰা শেষ হোৱাৰ লগে লগে মেজৰ আহি গ'ল এতিয়া এইটো এক্সাৰচাইজত। তো এইটো এক্সাৰচাইজ কৰি নিজৰ টাইচেপটো বঢ়াবৰ কাৰণে তেখেতে এইটো এক্সাৰচাইজ কৰি আছে। আৰু আপোনালোককো এবাৰ দেখালোঁ এইটো এক্সাৰচাইজ কৰিবৰ কাৰণে। এনেকুৱা নহয় যে এইটো এক্সাৰচাইজ আপোনালোকে কৰিবই লাগিব, আপোনালোকৰ নিজৰ মৰ্জি, এইটো কৰিবও পাৰে বা নকৰিবও পাৰে। নিজৰ হাতৰ কাৰণে এইটো এক্সাৰচাইজ হয়, নিজৰ টাইচেপটো উলিয়াবৰ কাৰণে এইটো এক্সাৰচাইজ কৰিব পাৰে। ইয়াৰ পাছতে আমি এতিয়া যাম আকৌ বুকডাউন। তো এইটো বুকডাউন অলপ বেলেগ ধৰণৰ, এইটো অলপ মানে হাৰ্ড বুকডাউন নহয়, এইটো ইজিলি বুকডাউন। আপোনাৰ ওখ জেগাত আপুনি নিজৰ হাতকেইখন থৈ পেলাই আপুনি বুকডাউনটো কৰিব পাৰে, আৰু এনেধৰণে এইটো বুকডাউন কৰিব লাগে। তো এইকেইটা এক্সাৰচাইজ যিকেইটা আপোনালোকক দেখাই আহিছোঁ, এনেধৰণে কণ্টিনিউ এইকেইটা এক্সাৰচাইজ আপোনালোকে ৰেগুলাৰলি কৰি থাকিব পাৰে। সাংঘাতিক ধৰণৰ এক্সাৰচাইজ হয় এইটো, সকলোৱে কৰিব নোৱাৰে, কিন্তু যিসকলে পাৰে তো সেইসকলে পাৰে। কিন্তু মানে চেষ্টা কৰিলে নোৱাৰা কোনো কথা নাই। তো মেজৰেও মানে ইমান মাহিৰ নহয় এইটো এক্সাৰচাইজত, কিন্তু পাৰিবগৈ যেন লাগিছে, কষ্ট কৰি আছে, ট্ৰাই কৰি আছে। এইটো এক্সাৰচাইজত মানে গাইজ, তো ব্ৰেইনত মাথালৈ মানে তেজবিলাক আহি যায়, আৰু তেজ যদি আপোনাৰ শৰীৰটোত চলাচল নোহোৱাকৈ আছে এতিয়াও, তেনেহ'লে তেজ চলাচলটো মানে স্পীড হয়, আৰু সেইকাৰণে এইটো এক্সাৰচাইজ কৰিব লাগে। কিন্তু এটা কথা গাইজ, এইটো এক্সাৰচাইজ বহুত বেছি টাইমো থাকিব নালাগে, মানুহে অলপ নিজৰ লিমিটত থাকিব লাগে, নহ'লে মানে গোটেই তেজখিনি আহি ব্ৰেইনত জমা হৈ যোৱা এটা সম্ভাৱনা থাকে বুলি মই ভাবোঁ, আৰু আমি শুনাও পাইছোঁ। তো সেই গতিকে এনেকৈ অলপ টাইম এইটো এক্সাৰচাইজ কৰিব লাগে। আৰু এইটো এক্সাৰচাইজ কৰি হোৱাৰ পাছত এতিয়া মেজৰ অলপ ভাগৰি গৈছে, তো লাগাতাৰ এক্সাৰচাইজ কৰি আছে। আৰু এয়া আমাৰ আহি গ'ল চবচে মহত্বপূৰ্ণ ফৌজৰ এটা মানে মেইন
এক্সাৰচাইজ সেইটোৱে হৈছে ফ্ৰণ্ট ৰোল। তো ফ্ৰণ্ট ৰোলটো আপোনালোকে হয়তো বহুতে দেখিছে, এইটোৱে এক প্ৰকাৰৰ এক্সাৰচাইজ মানে চাজাই বুলি ক'লেও বেয়া নহয়। তো এইটো যদি আপোনাক আচানক যদি আপুনি সদায় এক্সাৰচাইজ কৰি নাথাকাকৈ যদি আপোনাক এনেধৰণে মাৰিবলৈ দিয়া হয়, তেনেহ'লে আপুনি এইটো 2টা বা 3টাৰ ওপৰত মাৰিব নোৱাৰিব, আপোনাৰ মাথা ঘূৰাই যাব। তো প্ৰথম কথা, কাৰোবাৰ যদি মাথা ঘূৰণি হয় তেনেহ'লে এই এক্সাৰচাইজটো খুবেই কৰা প্ৰয়োজন, কাৰণ কিয়নো মাথা ঘূৰণিটো কমি যায় আৰু দেহত ষ্টেমিনা আহে। তাৰ পাছত লগে লগে আহি গ'ল আমাৰ চিট আপ। তো মেজৰে এতিয়া চিট আপ কৰি আছে আৰু এনেধৰণে আপোনালোকে লাষ্ট মুমেণ্টত চিট আপ কৰিব লাগে সদায়, কাৰণ প্ৰথম নিজৰ দেহাটো একদম খুবেই গৰম কৰি ল'ব লাগে। গৰম কৰি নিজৰ লগ চগবিলাক গোটেইবিলাক খুলি লোৱাৰ পাছতহে এনেধৰণে চিট আপ মাৰিব লাগে। তো মেজৰ हो गया एक्सरसाइज? हो गया सर। ठंडी हो गया अभी शरीर? हाँ, शरीर ठंडा हो गया। ओके, फिर मिलते हैं फिर। हाँ, ओके गाइस, जय हिंद। चैनल को सब्सक्राइब और लाइक कीजिए, सब्सक्राइब कीजिए और फॉलो कीजिए। जय हिंद, वंदे मातरम, जय हिंद, भारत माता की जय। তো ফাইনেলি গাইছ, এতিয়া বৰ্তমান ফিল্ডতে বহি আছোঁ। তো যাওঁগৈ, এতিয়া ৰ'দ পৰিছে, দেখা পাইছে আপোনালোকে, ৰ'দটো আজি বৰে বেছি। আৰু মেজৰ আছে লগত, মেজৰ এজন হৈছে কি কয়, মেজৰ কোন চা খেলে থে পেহলে কুস্তি মানে একদম পাক্কা খেলুৱৈ হয় তেখেত। তো এই মেজৰ যিজন মেজৰ এতিয়া এক্সাৰচাইজ কৰি গ'ল, তেখেতে মানে এক্সাৰচাইজ কৰি আছিলে এইখন ফিল্ডতে, ঘাঁহ চাহ কাটি আছিলে। তো ঘাঁহ চাহ কাটি হোৱাৰ পাছত এক্সাৰচাইজখিনি কৰিলে, সেইখিনিকে আপোনালোকক দেখালোঁ। তো আজি ভিডিঅ'টো প্ৰথম পালে শেষলৈকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে আকৌ আহিম পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম। তেনেহ'লে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াও ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈ বিদায় লৈছোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় হিন্দ, জয় অসম।